Rastili amase bana maza TVJ atastie mo teneko ka didilo aru mor channelit Welcome to my channel MASTI ASSAMESE. So friends, today notun vlog hoy. যেহেতু লকডাউন চলি আছে তাৰ উপৰিও ইউটিউবত তেকিদিন ধামাকা হৈছে যে ইউটিউব ভাৰ্চেছ টিকটক কেৰিমিনিটি একেবাৰে ব্লাষ্ট কৰি দিছে সো যি নহওক আজিৰ মই এই ব্লগটো আৰম্ভ কৰোঁ এই প্ৰথমবাৰৰ কাৰণে তামাম লাগিছে তামাম আৰু আপোনালোকে যদি মাইক ইউজ কৰে এই বয়া মাইক ইউজ কৰিব পাৰে বহুত ভাল হয় ধুনীয়া সাউন্ড কোৱালিটি দিয়ে এডালৰ বেছি দাম নহয় 850 মান হ'ব কিন্তু কম দামীডালতো 850 মান হ'ব আৰু দামীবোৰত বহুত দাম হয় কিন্তু বহুত ভাল হয় আৰু বহুত দিন লাষ্টিং কৰে আৰু বহুত দীঘললৈকে আপোনালোকে কেমেৰা 7 মিটাৰ মান দূৰত থাকিলেও আপোনালোকে এই মাইকডাল দি আপোনালোকে ইউজ কৰিব পাৰে আল্লাহ বহুত ভাল নেকি এটিএমৰ পৰা মই 3 দিন মান ফ্ৰী আহিলো আজি কি হয় পৰিস্থিতি চাই লও এই আছে জিন্তু মোৰ বন্ধু হাই বলা জিন্তু চা মাস্ক লোৱাটো বাধ্যতামূলক এটিটো লবই লাগিব ইম্পৰ্টেন্ট আৰু 6টা বজাৰ আগত আহিব লাগিব 6টা ফটকত যাও অবিয়াসলি দুদিন ইয়াৰ আগত দুদিন গৈছো যাই ফ্ৰী আহিছো ইমান ভিৰ মানে পৰিস্থিতি একেবাৰে বেয়া সো এতিয়া লেটস গো অলপ ঠাণ্ডা লাগে একদম এইখন হৈছে মই পঢ়া স্কুলখনৰ ফিল্ড কনিহা হায়াৰ ছেকেণ্ডাৰী স্কুল এইখন মনত পৰে স্কুলখন দেখিলেই এতিয়া 1 লাখ মান লৈছে I'm walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting আইভালো জাস্ট ফাইনালি আইভালো তুমি যাবা নেকি ঘৰত মই যাও যাও গল এইটো আৰু ঘৰ জিন্তু ডেকা বাই বাই জিন্তু বাই বাই এজনী আমাৰ টিকলি কিবা এটা ক'ব ৰব কৰোণা খেদিব এতিয়া চাবচোন কৰোণা আমাৰ অসমত কি হৈছে তো হাত মানুহ খাই বেং খা আমাৰ হাৱা মানুহলৈ বেমাৰ কৰিব আছে ফুট খসকে ফাক আৰু একবাৰ কম আৰু একবাৰ কম ইটোৰ দ্বাৰা মই স্পেচিয়েলি থেংক ইউ ক'ব বিচাৰিছোঁ বহুত ধন্যবাদ হেমন্ত বিশ্ব শৰ্মা ছাৰ কাৰণ হেমন্ত বিশ্ব শৰ্মা ছাৰে যিখিনি কৰি আছে মই ভাবোঁ বেলেগ ষ্টেটত এনেকুৱা হোৱাই নাই কাৰণ মই আজি ভিডিঅ' এটা চালোঁ মই এজনী বিএছচি নাৰ্ছিং কৰিছোঁ আমাৰ অসমৰ জিএনআৰচি যিখন এআইনি আছে তাৰ পৰা এতিয়া ইয়াতে মুম্বাইত পিডি হিন্দুজা হস্পিটেলত জব কৰি আছোঁ ইয়াতে যিহেতু আপোনালোকে চবেই জানে মুম্বাইৰ অৱস্থা বহুতেই বেয়া ইয়াতে চববিলাক এতিয়া কোভিড পজিটিভ ওলাই আছে কোভিড পজিটিভ ওলাই থকাৰ পিছত হিন্দুজা হস্পিটেলে একো ৰেছপঞ্চিবিলিটি লোৱা নাই চব মানুহ পজিটিভ ওলাইছে আমাক ইয়াতে এনেকৈ 2000 বেডছ আছে একেলগে অলমষ্ট তাৰে লগত চব মানুহৰ মাজত থৈ দিছে ইয়াতে পৰিস্থিতি বহুত বেয়া সিহঁতে আপোনাৰ ভালকৈ ট্ৰিটমেণ্ট কৰিছে না কিবা কৰিছে একো নাই কৰা সিহঁতে যোৱাকালি এডমিশ্যনৰ কাৰণে আহিছোঁ ইয়াতে আমাক বিএমচিৰ ফালৰ পৰা লৈ অহা হৈছে এডমিশ্যনৰ কাৰণে আহিছোঁ এডমিশ্যনৰ কাৰণে ৰখি থাকিব লাগে হৈছে 4 আৱাৰ্ছ 4টা বজাত আহি পাইছোঁ 8টা বজালৈকে ইয়াতে আমি ৰখি আছোঁ তাৰপিছতো সিহঁতে একো কৰা নাই আৰু মই অলৰেডি হস্পিটেল অথৰিটিক ফোন কৰিছোঁ ফোন কৰি কিনে জনাইছোঁ যে ইয়াতে মোৰ গা বহুত বেয়া ইয়াতে ৰখি থাকিব লগা হৈছে কিন্তু তথাপিতো সিহঁতে কৈছে যে ঠিক আছে আমি চাওঁ কি কৰিব পাৰোঁ ডিচিশ্যন ল'ম কিন্তু আজি এই 12:30 এটা বাজিল এতিয়ালৈকে সিহঁতে একো ডিচিশ্যন ল'ব পৰা নাই ইয়াতে যোৱাকালিৰ পৰা সেনেকৈ আছোঁ যোৱাকালি দিনটো একো খোৱা নাই যোৱাকালি ৰাতিপুৱা একো খোৱা নাই আজি ৰাতিপুৱা একো খোৱা নাই সেনেকৈ বহি আছোঁ না কিবা মেডিচিন দিছে না কিবা কৰিছে সিহঁতে একো কৰিব পৰা নাই আৰু সেনেকৈ আমি এতিয়া ভুগি আছোঁ ইয়াতে না চৰকাৰে চাইছে
না আমাৰ হস্পিটেল মানুহে অথৰিটিয়ে চাই আছে না কোনো চোৱা নাই এনেকুৱা পৰিস্থিতি হৈছে মুম্বাইত পেচেণ্টবোৰক যেনেকৈ তেনেকৈ পেলাই থৈ দিছে মানে একেখন বিচনাতে একেলগে শুব দিছে এটা যোৱাৰ পিছত এটা শুব দিছে কৰোণা পেচেঞ্জাৰসকলক আৰু ভালদৰে ট্ৰিটমেণ্ট কৰা নাই এনেকুৱা এটা ভিডিঅ' পালোঁ ফেচবুকত মই এইটো ভিডিঅ' আপোনালোকে চাব কাৰণ এখাত বহুত বিপদত পৰিছে চ' আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে মানে এটা কথা ভাবি আছোঁ যে যদি এনেকুৱা হয় পৰিস্থিতি হৈ থাকে এনেকুৱা পৰিস্থিতি বৃদ্ধি হৈ থাকে তেনেহ'লে কেনেকুৱা এটা অৱস্থা হৈ যাব আমাৰ ইণ্ডিয়াত বিশেষকৈ কাৰণ কিছুমান ভিডিঅ' চাই এনেকুৱা লাগিছে চাফ চিকুণতা নাই এনভাইৰনমেণ্ট একদম এনভাইৰনমেণ্ট একেবাৰে বেয়া ভিডিঅ'বোৰ চাই মানে কিবা শান্তি থাকিব পৰা নাই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ মই আপোনালোকে যদি কিছুমান ইউটিউবাৰে যদি চাই আছে এই ভিডিঅ'টোত যদি এইকেইদিন ফুডৰ ওপৰত যদি ভিডিঅ' বনায় তেওঁলোকে কিন্তু বহুত লাভ হৈ আছে দেই কাৰণ তেনেকুৱা ভিডিঅ'বোৰে মানুহে চাই আছে কাৰণ ঘৰতে আছে যিহেতু চ' ফ্ৰেণ্ডছ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ আৰু পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত আৰু মই এই চেনেলটোত কিছুমান এডুকেশ্যন ৰিলেটেড ভিডিঅ' দিওঁ আৰু আপোনালোকে মোক সুধিব কমেণ্ট কৰি কিহৰ ওপৰত ভিডিঅ' বনাব লাগে চ' বন্ধুসকল আজিলৈ ইমানেই বাই বাই